এটা বাতৰি আপুনিও হয়তো এই বাতৰিটো শুনিলে হতভম্ব হ'ব প্ৰায় 250 বছৰ পুৰণি এভাগ পুথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা কীৰ্তন ঘোষাৰ অংশস্বৰূপ খনিকৰ পুথিভাগক লৈ চলিছে এতিয়া ব্যৱসায় কিন্তু সেয়া আচল ভাগ খনিকৰ পুথি নহয় খনিকৰ পুথি বুলি কৈ পইচা ঘটৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল এই দুই ব্যক্তিয়ে খনিকৰ পুথি বুলিলেই আপোনাৰ মোৰ আপোনা আপুনি মোৰ দুখাই কিয়নো লোকবিশ্বাস অনুসৰি এই পুথিভাগত ঐশ্বৰিক মাহাত্ম্য জড়িত আছে বুলি প্ৰবাদ আছে বিভিন্ন ঠাইলৈ পাঠৰ বাবে এই পুথিভাগ লৈ যোৱাৰ পৰত সেৱালৈ বহুজনে দি যায় দান দক্ষিণা এতিয়া সেই দান দক্ষিণাৰে বেপাৰ চলাইছে এই দুৰ্দান্ত নাস্তিক ব্যৱসায়ীয়ে দীৰ্ঘদিনে ৰাইজক খনিকৰ পুথিৰ নামত আভুৱা ভৰা দি সংগোপনে চলাই নিছিল এই বৃহৎ ব্যৱসায় কিন্তু অতি চলাখী গলাই ফাঁচি খোৱাৰ দৰে ৰাইজৰ ৰুখত পৰিল এই দুই প্ৰবঞ্চক আঁঠু মূৰলৈকে চুৰিয়া কান্ধত গামোচা ভকতীয়া সাজ পিন্ধি খনিকৰ পুথিৰ বাকচত নকল পুথি লৈ ফুৰিছিল এই দুজন লোকেই এওঁলোকৰ নাম এজনৰ ৰুবুল হাজৰিকা আৰু আনজন প্ৰভাত দত্ত অৱশেষত পথেদি এই পুথিভাগ লৈ যাওঁতেই গোলাঘাট নগৰৰ মাজমজিয়াত ৰুখত পৰে ৰাইজৰ আমাৰ ঘৰৰ ওচৰতে সদায় তাৰমানে এনেকৈ তাৰ নামঘৰৰ ওচৰৰ ল'ৰাজনে দেখিলে মানে তেওঁ সন্দেহ কৰি থাকে ন সদায় এনেকুৱা কাৰোবাৰ এটা হৈ থাকে যে ডুপ্লিকেট পুথি লৈ যায় তেওঁ তাৰপৰা দেখি পেলাই আপোনাৰ অমলা নাৰ্চাৰীৰ ওচৰতে তেওঁ আগবাঢ়ি পেলাই বাইকখন ঘূৰাই লৈ গুচি আহিলে আহি পেলাই দুজন মানুহে পুথি লৈ আহিছে সুধিলে আপোনালোক ক'ৰ পৰা আহিছে তাৰ মানুহকেইজনে ক'লে বোলে আমি খনিকৰ পুথি আনিছোঁ বোলে কমা বন্ধা কোন জেগা গম নাপাওঁ কোনোবা জেগাৰ পৰা আহিছোঁ বুলি কৈছে তাৰপৰা ক'লৈ যাব সুধিলে তেওঁলোকে আকৌ ক'ব পৰা নাই যে সঠিককৈ ক'লৈ যাব তাৰপৰা সেই ল'ৰাজনে আপোনাৰ খনিকৰ পুথি তাৰমানে নামঘৰলৈ ফোন কৰিলে বোলে পুথি কোন জেগাত আছে নামঘৰত ক'লে বোলে পুথিভাগ সেইফালে যোৱা নাই তেনেকৈ তেওঁলোকে ধৰা পৰিলে আৰু তেওঁলোকে যেতিয়া সুধিলে ন খনিকৰ পুথি হয় নাই তেতিয়া তেওঁলোকে নহয় বুলি কৈছে ভিতৰত কি আছে মানে গম নাপাওঁ বাকচটো খুলি দিয়া নাই কিন্তু এনেকৈ থানালৈ লৈ নিলে তাৰপিছত মানে সকলোৱে শ্ৰদ্ধা কৰে সকলোৱে এনেকৈ ভক্তি কৰে ন ৰাস্তাত দেখিলে সকলোৱে সেৱা কৰে আৰু এনেকৈ তেওঁলোকে খনিকৰ পুথি বুলিতো লৈ যাব নাপায় ব্যৱসায় চলাইছে বুলি ক'ব পাৰি ন কাৰণ এনেকৈ খোজকাঢ়ি গৈ পেলাই সেইটোৱে আৰু তেনেকৈ কথাটো গম পালোঁ আমি দেখি মানুহৰ ভিৰ হ'ল তেনেকৈ আৰু এনেকৈ একটক আনিছিল দুজনক আনিছিলে দুজন আছিলে ৰাইজে সেয়া নকল পুথি বুলি চিনাক্ত কৰাৰ পিছতেই আৰক্ষীক মাতি চমজাই দিলে এই দুই সাধু ভকতক আৰু গোলাঘাট আৰক্ষীয়েও কোনোদিনে নোহোৱা নোপোজা খবৰ পাই ততাতৈয়াকৈ লৈ যায় গোলাঘাট আৰক্ষী নিৱেশলৈ বুলি এতিয়া প্ৰশ্ন হয় ভকতৰ পোচাকযোৰ ঐশ্বৰিক গুণেৰে পৰিপূৰ্ণ খনিকৰ পুথিভাগৰ কালিমাখনা এইসকল লোকক আৰক্ষীয়ে ধাৰা অনুযায়ী দণ্ড বিহিব কিন্তু ভগৱানৰ আদালতত যে ন্যায় নাপাব সেয়া নিশ্চিত ব্যুৰো ৰিপৰ্ট হেডলাইন্স ডেৰগাঁও আপুনি নিশ্চয় পুৱাই উঠি একাপ চাহৰ সোৱাদ ল'ব বিচাৰে ডেৰগাঁও ৰেড টিৰ সৈতে পুৱাই লওক একাপ চাহৰ সোৱাদ ৰেড টি খাওক আৰু দিনটোলৈ সতেজ কৰি ৰাখক নিজকে ডেৰগাঁও ৰেড টি ক্ৰয় কৰিবলৈ আপুনি আহক ডেৰগাঁও ষ্টেট বেংকৰ সমীপত ৰেড টিৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান SSK টি ফেক্টৰী যোগাযোগ নম্বৰ 8254910416 গতিকে এতিয়া ৰেড টি খাওক সতেজ কৰি তোলক প্ৰতিটো পুৱা